এয়া চাহ খাবৰ কাৰণে ব্ৰেড লৈছোঁ। এয়া মই আমাৰ ৰাইজেহে লাগে তাত গৈ যাব ওলাইছোঁ। এয়া নতুন বছৰ 26 বৰ্ষৰ আৰম্ভণিত আমি পিকনিক খাবলৈ লৈছোঁ। আমাৰ গোটেই ৰাইজখিনিক দেখাইছোঁ। এয়া আমাক কি বস্তু গোট খুৱাইছোঁ খাবৰ কাৰণে। এয়া মাছ, মাংস, শাক পাচলি, এয়া চাহ বনাই আছে আমাৰ এইকেইগৰাকী দেখিছেনে? ৰান্ধনি এইকেইগৰাকী আমি সকলোখিনি ৰান্ধনি ইয়াত। এয়া গোন্ধটো ওলালে তই আকৌ মুখে ভোজ দিয়া নাই যে এনেকুৱা মুখে ভোজ নিদিলোঁ। চাব পৰা নাই নহয়, কম নহয় লাগি শুনে মজা হচ্ছে ফটো খাই দিয়ক খাই দিয়ক খাই দিয়ক খাই দিয়ক। সন্মুখৰ পৰা হ'লে গমেই নাপালি। এটা গোটা বিস্কুট দিয়ক ভঙা ধৰা এয়া মাংস ভাজি, দালি, এয়া ভাত উতলি আছে। এইগৰাকী এতিয়া ভাতৰ মাৰ কাঢ়িব আমাৰ। এইগৰাকী হৈছে মাংস ভাজি ৰান্ধনি, মই দেখাই দিছোঁ। নুঠা কাকো নুঠা মই বহি দিওঁ। তোমালোকক হেপী নিউ ইয়েৰ দিছোঁ দেই। দালি, ভাত, মাংস লগত কি দিব? কি দিলে খুৰী? ওলকবি আৰু আলু। এয়া ওলকবি আলু কাটি থৈ আছে, দিব আৰু মাংসখিনি অকণ সিজিবলৈ থৈ দিছে। এইফালে আমাৰ খুৰীয়ে দাইল বনাই আছে। এইফালে 3টা চৌকা পাতি দিছে একদম সোনকালে হ'বলৈ। ইয়াতো ভাত আছে, তাত দালি, ইয়াত মাংস হ'ব আৰু গাইছ। এইফালে এইবোৰ থৈ দিছে। এইফালে আমাৰ পচলা মানুহ কটাবোৰ পচলা কাটি আছে। এইফালে নিজৰ নিজৰ কামত লাগিছে। চাদা মলিছে, শুৱাই শুইছে। এইবোৰ লুডু খেলি আছে। ভাল পাইছনে? অনলাইন এনেকৈ সাহায্য কৰি আছে।